Hello students, আজি আমি ডিসকাস কৰিম ক্লাস 9 ৰ চেপ্টাৰ 1 এছামিছৰ শিহুলীলা। তোমালোকে যদি এতিয়াও ভালকৈ প্ৰিপাৰেচন কৰা নাই, পৰীক্ষাৰ বাবে সাজু হোৱা নাই, তো এই ভিডিঅ'খিনি চাই যাবা, তোমালোকৰ বহুত কামত লাগিব। এই ভিডিঅ'ত মই কেইটামান ইম্পৰ্টেণ্ট দি দিম, যেকেইটা পৰীক্ষাত 100% কমন আহিবই। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। তো আমি আৰম্ভ কৰোঁ। 1 নম্বৰত আছে মথনি শব্দৰ অৰ্থ কি? 2 নম্বৰত আছে শিহুলীলা পাৰ্টিত ফুটি উঠা কৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে লিখা, এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে কীৰ্তন ঘোষা বিষয়ে চমুটকা লিখা। চমুটকাটো 3 মাৰ্কৰ আহে, গতিকে তোমালোকে এইটো ভালকৈ মুখস্থ কৰি যাবা। 4 নম্বৰত আছে শিহুলীলা পাৰ্টিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। 5 নম্বৰত আছে মহাপুৰুষ শংকৰদেৱৰ বিষয়ে লিখা। এইটো কবি পৰিচয় হয়, ইয়াত কিতাপতে দিয়া আছে, তোমালোকে ভালকৈ মুখস্থ কৰি যাবা। 6 নম্বৰত আছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? 7 নম্বৰত আছে শংকৰদেৱে এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা, এইটো 1 মাৰ্কৰ আহে, গতিকে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো চাই যাবা। তাৰপিছত এটা ব্যাখ্যা আছে, এইটো তোমালোকে চাই যাবা, যাক যোগী নাপালে ধ্যানত হেন হৰি পান্তা ভয়ত। তাৰপিছত আছে শিহুলীলা পাৰ্টিৰ সাৰাংশ লিখা। সাৰাংশ লিখাটো যিকোনো এটা আহে, তোমালোকে অপশ্যন দি দিব 2-3টা কবিতাৰ পৰা, যিকোনো এটা আহিব, গতিকে এইটো তোমালোকে পঢ়ি যাবা। তো ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত এইখিনি, আৰু তোমালোকৰ এইকেইটা কুৱেশ্যনৰ এনচাৰ লাগিলে মোক কমেণ্ট কৰি জনাবা, আৰু এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।